ছাত্ৰ-ছাত্ৰীসকল নিউ আছামিজ কুহি পাঠলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আমাৰ এই পাঠত আলোচনা কৰিম অংকুৰণ পাঠত থকা সপ্তম শ্ৰেণীৰ বাবে গছ ভাল পোৱা ককাৰ খং। তোমালোকে নিশ্চয় পঢ়িছা এই পদ্যটো। এই পদ্যটোৰ কবি হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আহা আমি এই পদ্যটোৰ বিষয়ে কিছু আলোচনা কৰোঁ। গছ ভাল পোৱা ককাৰ খং। পোনপ্ৰথমে আমি এই পদ্যটোৰ জৰিয়তে কিনো ক'ব বিচাৰিছে তাকে অলপ জানি লওঁ আহা। গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। মানে গছ-গছনিয়ে কি কৰে, প্ৰকৃতিৰ যি আমাৰ ভাৰসাম্য মিন্স আমাৰ মানুহবোৰে যেনেদৰে আমি কাৰ্বন ডাই অক্সাইড আমি কিমান পলিউশ্যন কৰি আছো নহয় জানো, প্ৰদূষণ কিমান কৰি আছো, কিন্তু গছবোৰ যেতিয়া থাকে গছে আমাৰ কাৰণে অক্সিজেন কৰি আমাক মানুহবিলাকক বচাই আছে নহয় জানো। আমি গছৰ কাৰণে জীয়াই থকা নাই জানো। যধে মধে গছ-গছনি কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব। আৰু আমি এই গছ-গছনিবিলাক যদি কাটি নোহোৱা কৰি পেলাওঁ আমাৰ আজিৰ পৰিৱেশ বিনষ্ট হ'ব বা হৈয়ে আছে। তোমালোকে নিশ্চয়কৈ দেখিছা। যদি তোমালোকৰ ওচৰ-পাজৰ গছ-গছনি কটা দেখিছা, তোমালোকেও মানুহক ক'ব লাগিব যে গছৰ পৰা আমি কি উপকাৰনো পাওঁ নহয় জানো। গছ-গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্য প্ৰাণী জীয়াই থকা অসম্ভৱ। পৃথিৱীখনত গছ-গছনি আছে কাৰণেতো আমি মানুহবোৰ জীয়াই আছো। নহ'লেতো বেলেগ গ্ৰহতো থাকিব পাৰিলো হয়। আজি যে মানুহবোৰ বেলেগ গ্ৰহত থাকিব পৰা নাই, কিহৰ কাৰণে নাই? কাৰণ তাত গছ-গছনি নাই। মানুহ থাকিবৰ কাৰণে এটা উপযুক্ত পৰিৱেশ লাগিব। আৰু গছ-গছনিয়ে আমাৰ সেই উপযুক্ত পৰিৱেশ কৰি আছে। গতিকে গছ-গছনি ৰোৱা আৰু তাৰ যত্ন লোৱা আমাৰ সকলোৰে এক মহান কৰ্তব্য। আমি যেনেদৰে আমাৰ ঘৰখন আমি ভালকৈ ৰাখিবৰ কাৰণে ঘৰৰ প্ৰত্যেকজন মানুহৰে প্ৰত্যেকজন মেম্বাৰৰে আমাৰ দায়িত্ব থাকে হয় নে নহয়। আমি সুখ শান্তি হাঁহিৰে থাকিম, তেনেদৰে আমাৰ পৃথিৱীখনো ভালকৈ ৰাখিবৰ কাৰণে গছ-গছনি ভালকৈ ৰুব লাগিব, গছ-গছনি কাটিব নালাগে, তাৰ যত্ন ল'ব লাগিব। এই বিভিন্ন ধৰণৰ আমাৰ কৰ্তব্য কিছুমান আছে। গছ-গছনি নথকা এটি পৰিৱেশৰ কথা কল্পনা কৰি চোৱাচোন। তোমালোকে ভাবিবাচোন, যদি পৃথিৱীখনত গছ-গছনি নোহোৱা হৈ যায় তেনেহ'লে আমি কেনেদৰেনো থাকিম। আৰু লিখিবও চেষ্টা কৰিবাচোন। এইটো এটা সৃজনীমূলক লিখন শৈলীৰ ভিতৰতো পৰিব, ক্ৰিয়েটিভ ৰাইটিঙৰ ভিতৰতো পৰিব। তোমালোকৰ এই এনেধৰণৰ লিখনিৰ জৰিয়তে কল্পনা শক্তিৰো বিকাশ হয়, য'ত তোমালোকে অলপ চেষ্টা কৰিবা। তেনেকুৱা এটি অৱস্থা আমাৰ কি কি অসুবিধা হ'ব, গছ-গছনি ভাল পোৱা ককা এজনৰ মনৰ কথা তোমালোকে এই পাঠটিত পাবা হওক। এই পাঠটিত ককাজনে কিমান গছ-গছনিকনো ভাল পায়, গছ-গছনি কটাৰ ফলত তেওঁনো কিয় ইমান খং উঠিছে, এই গোটেইখিনি কথা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ এই কবিতাটোত খুব সুন্দৰভাৱে বুজাইছে। আহাচোন আমি এবাৰ পঢ়ো। কিন্তু পঢ়াৰ আগতে তোমালোকে পয়েম আবৃত্তি কৰি পাইছানে? কবিতা আবৃত্তি কৰি? যদি পাইছা বা পোৱা নাই, মই আজি তোমালোকক অলপ শিকাই দিছো। আৰু যদি তোমালোকে পিছলৈ শিকিব বিচাৰা তেনেহ'লে মই তোমালোকক কবিতা আবৃত্তি ৰেচিটেশ্যন মই তোমালোকক শিকাব পাৰিম। ঠিক আছে, এবাৰ মই তোমালোকক শুনাই দিওঁ। গছ ভাল পোৱা ককাৰ খং। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ,
আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ। তোমালোকৰ কবিতা আবৃত্তিটো ভাল লাগিছেনে? এনেধৰণে তোমালোকে কেতিয়াবা কবিতা আবৃত্তি প্ৰতিযোগিতাতো আগভাগ ল'ব পাৰিবা। আহাচোন মই এবাৰ বুজাই দিওঁ কবিতাটোতনো কি কৈছে। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। ৰঘুনাথৰ পুতেকৰ বিয়া খুব ধুমধামেৰে পাতিছে। তোমালোকে বিয়াত দেখিছা নহয়, বিয়াৰ ঘৰৰ দৰা কইনাৰ মা দেউতাৰ কিমান ব্যস্ততা থাকে নহয় জানো? তেনেদৰে ৰঘুনাথেও নিজৰ পুতেকৰ বিয়াখন খুব ডাঙৰকৈ পাতিছিলে আৰু সেই বিয়ালৈ তেওঁ ককাকো মাতিছিলে দেই। সেইকাৰণে ককাই খুব ভাল পালে। আমিও ভাল পাওঁ। আত্মীয়তাৰ ভাৱ থাকিলেহে, মৰমৰ ভাৱ থাকিলেহে আমি আমাৰ ভাল লগা অনুষ্ঠানবিলাকত আমি আমাৰ নিজৰ মানুহবিলাকক মাতো, হয়নে নহয় বাৰু? পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? এই ৰঘুনাথহঁতৰ ঘৰত এডাল আমলখি গছ আছিলে। আমলখি গছজোপা সেই ৰভা দিবৰ কাৰণে, মানে পেণ্ডেল দিবৰ কাৰণে ৰঘুনাথে গছজোপা কাটি পেলালে। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? তেতিয়া ককাজনে ৰঘুনাথক কৈছে যে বিয়া খাই মানুহবোৰ যিমান আহিছে, তোমাৰ আলহী অতিথি মানে ৰিলেটিভছবিলাক, যিমান তোমাৰ আত্মীয় মানুহবিলাক আহিছে, সেই মানুহবিলাক তোমাৰ ঘৰৰ বিয়াখন খাই গুচি যাব। তাৰপিছত এই যে পেণ্ডেলবোৰ দিছা, বিভিন্ন ৰঙেৰে সজাই পৰাই, বিভিন্ন ধৰণে সজাই পৰাই ভাল লগাকে দিছা এদিন বা দুদিনৰ কাৰণে, এই ৰভাখনো সময়ত নোহোৱা হ'ব। আৰু যিগৰাকী নতুন বোৱাৰী হৈ আহিব তোমাৰ, সেই বোৱাৰীয়েও তোমাৰ ঘৰখন সম্পূৰ্ণ কৰি তুলিব। পিছে ৰঘুনাথক কৈছে ককাজনে, এই যে আমলখি গছজোপা কাটিলা তুমি, সেইডাল জানো পাবা? এই গছডালে তোমাক কিমান উপকাৰ কৰি আছিলে। তুমি সেই গছডালৰ পৰা ছাঁ পাইছিলা, অক্সিজেন পাইছিলা, মাজে মাজে বতৰৰ ফল হিচাপে আমলখিও খাব পাৰিছিলা। আমলখিটো আমাৰ ঔষধি গছতো পৰে নহয় জানো? কিমান বিলাকনো বস্তু পাইছিলা। কিন্তু সেই আমলখি গছজোপা কটা কাৰণে ককাই ৰঘুনাথক কৈছে যে তুমি পাবানে আমলখি গছজোপা? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। যদিও ককাৰ খং উঠিছিলে, তথাপিও এজন বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁৰ দায়িত্ব যে কাৰোবাক তেওঁৰ আশীৰ্বাদ দিব লাগে। সেইকাৰণে ৰঘুনাথক কৈছে যে তুমি যোৱা আৰু তোমাৰ ল'ৰাটিক মাতি আনা, মই মোৰ আশীৰ্বাদ দি যাওঁ, যাতে তাৰ নিজৰ জীৱনটো সুখেৰে বসবাস কৰি থাকিব পাৰে। আৰু কৈছিলে যে গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ। ৰঘুনাথেও নিজৰ পুতেকৰ বিয়াৰ কাৰণে বিভিন্ন যা যোগাৰ কৰিছে। লুচি ভাজিছে, ৰসগোল্লা আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু যা যোগাৰ কৰিছিলে। কিন্তু সেই বিয়ালৈ অহা ককাৰ গছজোপা কটা কাৰণে বিৰাট খং উঠিলে আৰু সেই একো ধৰণৰ বস্তু নোখোৱাকে তেওঁ এই বিয়া ঘৰখনৰ পৰাই বিদায় মাগিব বিচাৰিলে। এইখিনিয়ে কবিতাটোৰ মূল সাৰাংশ। কবিতাটোত মুঠতে মূলতে ক'ব গৈছে যে গছ আমাৰ কাৰণে কিমান উপকাৰী, হয়নে নহয়? আমি বিভিন্ন ধৰণৰ আনন্দ, আমি সেইবিলাক খন্তেকীয়া, আমি অলপ সময়ৰ কাৰণে আনন্দ ল'ব পাৰোঁ। কিন্তু এই গছ গছনি ৰুই তেতিয়া তুমি যত্ন ল'বা গছ গছনিডাল, সেই গছ গছনিডাল যেতিয়া তোমাৰ যত্নৰ ফলত ডাঙৰ হ'ব, কেতিয়াবা তুমি সেই গছ গছনিৰ ফল খাব পাৰিবা, সেইটো আৰু খুবেই ভাল কথা, খুবেই আনন্দৰ কথা। তোমালোকে কেতিয়াবা কৰি চাবাচোন তেনেকে। গছ গছনি কিছুমানে কৰাও চাগে তোমালোকৰ এইবিলাক কাম, আৰু যদি কৰাও নাই কৰিবলৈ চেষ্টা কৰিবা। আৰু পদ্যটো বুজি পাইছানে নাই মোক কমেণ্ট বক্সত লিখি ক'বাচোন। তোমালোকে ভাল লাগিছে নাই মোক ক'বা। এতিয়া আহাচোন আমি পদ্যটোৰ ভিতৰত থকা প্ৰশ্নসমূহ আমি অলপ আলোচনা কৰোঁ। ঠিক আছে।
ইয়াতে ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে কিছু বহলাই আলোচনা কৰা হৈছে। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিলে, তোমালোকে ধুনীয়াকে তোমালোকৰ কপিখনত লিখি ল'বা। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া এনেধৰণে লিখিবা। তাৰপিছত লিখিবা জন্ম 1932 চন, মৃত্যু 2003, জন্ম ঠাই নগাঁৱত, শিক্ষা এনেকে দি পেলাই লিখিবা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে তেওঁ। এইটো তেওঁৰ অধ্যাপনাহে দেই, তেওঁৰ এইটো চাকৰি। তেওঁৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ তেওঁ মানে কি আছিলে, তেওঁ প্ৰফেচৰ আছিলে। তেখেতে শিশু সাহিত্যিক, সাৰ্থক গল্পকাৰ আৰু চৰিত্ৰ পৰিচালক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল। ভবেন্দ্ৰনাথ শইকীয়া শিশু সাহিত্যিক আছিলে। শিশুসকলৰ বাবে তেওঁ লিখা মেলা কৰিছিলে আৰু গল্পকাৰ আছিলে। তেওঁ বিভিন্ন ধৰণৰ গল্পও লিখিছিলে। তোমালোকে হ'বলা তেখেতৰ কিছুমান কিতাপ পঢ়ি পাইছা, এখন শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এনেকুৱা ধৰণৰ। তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা শিশুৰ ওপৰত লিখা বিভিন্ন ধৰণৰ পুথি আছে, তোমালোকে পঢ়িবা। তাৰ ফলত তোমালোকৰ যথেষ্ট জ্ঞানো বাঢ়িব। চলচ্চিত্ৰ পৰিচালক মানে চিনেমাও তেওঁ পৰিচালনা কৰিছিলে আৰু তাৰ ফলত তেওঁ বিভিন্ন ধৰণৰ এৱাৰ্ডো পাইছিলে। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তেখেতৰ এখন বিখ্যাত অনাটৰ শিশুনাট। এইখন অনাটৰ শিশুনাট মানে এইখন ৰেডিঅ' চেণ্টাৰতো চলিছিলে, এটা খণ্ডকেও চলাইছিলে। তোমালোকে এতিয়া বিচাৰিলেও পাব পাৰা এনেকুৱা ধৰণৰ নাট শুনিব বিচাৰিলে। শিশু কল্যাণৰ বাবে আৰোহণ নামৰ অনুষ্ঠানটি তেখেতৰ সপোনৰ বাস্তৱ ৰূপায়ণ। তেওঁ শিশুসকলৰ বাবে বিভিন্ন ধৰণৰ কাম কৰি গৈছে। তেওঁৰ এটা অনুষ্ঠান আছিলে নাম আৰোহণ, সেইটো তেওঁ খুব সপোনো দেখিছিলে আৰু সেয়া বাস্তৱতো পৰিণত কৰি থৈ গৈছিলে। ঠিক আছে, ইয়াৰ বাহিৰেও তোমালোকে আৰু বহুত জানিব পাৰা ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে। তোমালোকে সদ্যহতে কিছুমান পুথি আনি পঢ়িবাচোন। এই শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এইখনেই পঢ়িবাচোন। আৰু যদি কোনোবাই পঢ়িছা সেই বিষয়ে মোক জনাবাচোন, কেনেকুৱা লাগিছে পঢ়ি, কোনটো চৰিত্ৰনো তাৰ ভাল লাগিছে। এই গোটেইখিনি তোমালোকে মোক কমেণ্ট বক্সত জনাবা। আহা আমি এতিয়া প্ৰশ্নখিনি আলোচনা কৰোঁ। মই এই প্ৰশ্নখিনিৰ উত্তৰসমূহ মোৰ ভিডিঅ'টোৰ শেষত দি থোৱা আছে, তোমালোকে তাৰ পৰাই লিখি ল'ব পাৰিবা দেই। প্ৰথম প্ৰশ্নটো, কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণে পঢ়িব ট্ৰাই কৰিবা। সদায় তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। যিমানেই শুদ্ধভাৱে উচ্চাৰণ কৰিবা সিমানেই লিখিবও পাৰিবা। কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা। মই এবাৰ শিকাই দিলোঁ তোমালোকক, তোমালোকে আকৌ নিজেও চেষ্টা কৰিবা। তাৰপিছত 3 নম্বৰত কোৱা হৈছে কোৱা আৰু লিখা। প্ৰশ্নসমূহ ইতিমধ্যে ক'লোৱেই, শেষত আনচাৰসমূহ দিয়াই আছে, তাৰ পৰা লিখি ল'বা। কবিতাটোত কাৰ বিয়াৰ কথা কোৱা হৈছে? এই কবিতাটোত ৰঘুনাথৰ, বা তোমালোকে এনেকেই লিখিব পাৰা, আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত গছ ভাল পোৱা কবিতাটোৰ ভাল পোৱা ককাৰ খং কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কোৱা হৈছে। এনেধৰণে চেণ্টেন্সত লিখিবা, যিহেতু তোমালোকে এতিয়া ক্লাছ 7 পাইছা, এটা ৱৰ্ডত লিখি নথবা। খ নম্বৰটো, আমলখি গছজোপা কিয় কাটিলে? সুধিছে যে আমলখি গছজোপা কিয় কাটিছিলে? কাৰণ ৰঘুনাথৰ পুতেকৰ বিয়াত ৰভা সাজিবৰ কাৰণে আমলখি গছজোপা কাটিছিলে। কোনে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে? যে ৰঘুনাথৰ পুতেকৰ বাবে যিগৰাকী কইনা আনিব, ৰঘুনাথৰ বোৱাৰীয়ে কি কৰিব? ঘৰখন আহি পুৰাব বুলি, সম্পূৰ্ণ কৰিব বুলি কৈছে। সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে? যে সহজতে সেই আমলখি গছজোপা যে কাটিলে, সেই গছজোপা আৰু ঘূৰাই নাপাব বুলি কোৱা হৈছে। 4 নম্বৰত চোৱা, বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল? বিয়া খাবলৈ আহি ককাৰ যেতিয়া ৰঘুনাথৰ ঘৰত আহি আমলখি গছজোপা দেখা নাছিলে, ৰঘুনাথে পুতেকৰ বিয়াৰ কাৰণে ৰভা সাজিবৰ বাবে আমলখি গছজোপা কাটিছিলে, সেই দেখি ককাৰ খুবেই খং উঠিছিলে। বিয়া ঘৰত ককাই কিয় একো নাখালে? কাৰণ বিয়া ঘৰত ককাই এই কাৰণে একো নাখালে যে ৰঘুনাথে তেওঁৰ সেই গছডাল আমলখি গছজোপা কাটি পেলাইছিলে, সেইকাৰণে ককাৰ খং উঠিলে আৰু একো নাখালে। খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিলে? দৰাক আশীৰ্বাদ, এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে। ঠিক আছে, এনেকে লিখিবাচোন।
আৰু তলৰ কবিতা ফাঁকি গদ্য ৰূপত লিখা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? তোমালোকে এইটো আনচাৰ যদি তোমালোকে নিজেই পাৰা, মই যেনেকে বুজালো সাৰাংশটো, তোমালোকে মই ভাবিছোঁ বুজি পাইছা। এবাৰ লিখিব চেষ্টা কৰিবাচোন। মই এবাৰ বাৰু কৈ দিছোঁ। এনেকে লিখিব পাৰা যে উপৰোক্ত পদ্যাংশ আমাৰ পাঠ্যপুথিৰ গছ ভাল পোৱা ককাৰ খং পদ্ধতিৰ পৰা উঠাই দিয়া হৈছে বা তুলি দিয়া হৈছে। এই পদ্ধতিত কোৱা হৈছে যে যেতিয়া ককাই ৰঘুনাথৰ পুতেকৰ বিয়া খাব আহিছিলে, তেতিয়া যেতিয়া তেওঁলোকৰ ঘৰত আমলখি গছজোপা দেখা নাছিলে, তেতিয়া ককাৰ খুবেই খং উঠিছিলে আৰু ৰঘুনাথক কৈছিলে যে তুমি যিহৰ কাৰণে গছজোপা কাটিলা, সেই সকলোবোৰতো আৰু খন্তেকৰ পিছত নোহোৱা হ'ব। মানে আলহী অতিথিটো বিয়া খাই গুচি যাব, ৰভাখনটো গুচাই দিব, আৰু তুমি তোমাৰ বোৱাৰী আহি তোমাৰ ঘৰখন পুৰাই দিব। কিন্তু তুমি যে ৰঘুনাথ এই গছডাল কাটিলা, সেই গছডাল জানো তুমি পাবা জানো ঘূৰাই? কিমান কষ্টত গছডাল ডাঙৰ দীঘল কৰিলা, সেই গছডাল কাটি দিলা, সেইডালটো কেতিয়াও ঘূৰাই নোপোৱা, হয় নে নহয়? এইখিনি এনেকে ধৰণে তোমালোকে লিখিব চেষ্টা কৰিবা। আৰু যদি নোৱাৰা মোক ক'বা, মই নেক্সট ক্লাছত তোমালোকক মই বুজাই দিম। এতিয়া এইখিনি এইটো পেজত আছে তোমালোকৰ ব্যাকৰণৰ অংশ। মই তোমালোকক তোমালোকক মই বেলেগ ধৰণে ক্লাছ ল'ম হা, একেলগে কৰি নাযাওঁ। কিন্তু তোমালোকে ইয়াৰে বাক্য ৰচনাখিনি কৰিব পাৰা। এজোলোকা, আলহী অতিথি, আশীৰ্বাদ, সহজতে, ঘূৰাই, ৰভা, এইকেইটা এবাৰ তোমালোকে চেষ্টা কৰিবাচোন। পাৰা নে নোৱাৰা মোক জনাবা তোমালোকে, ঠিক আছে? এইবাৰ এইখিনি তোমালোকে পঢ়ি পেলাই ইয়াতে গছ আমাৰ পৰম মিত্ৰ, এই বিষয়টোলৈকে তোমালোকৰ শ্ৰেণীকোঠাত তোমালোকৰ শিক্ষয়িত্ৰীয়ে তৰ্ক প্ৰতিযোগিতা ডিবেট কম্পিটিশ্যনো পাতিব পাৰে। কোনোবাই গছ আমাৰ পৰম মিত্ৰ এইটোৰ পক্ষেও ক'ব পাৰা, কিছুমানে বিপক্ষেও ক'ব পাৰা, বা মোৰ বোধেৰে সপক্ষেই চব ওলাব। তথাপি তোমালোকে বাৰু ঠিক আছে, এইটো লিখিবাচোন। লিখি পেলাই লিখিব চেষ্টা কৰিবা, আৰু যিমানেই লিখিবা সিমানেই ভাল তোমালোকৰ, ঠিক আছে? আৰু নোৱাৰিলে জনাবা মোক। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য 5বিধ ফলৰ নাম। তোমালোকে বিভিন্ন ফলৰ নাম জানা, সেইবোৰ লিখি থবা ধুনীয়াকে। কিমাননো উপকাৰী আমাৰ আছে ফলবোৰ। আমাৰ চব ফল মূলে আমাৰ উপকাৰী, তথাপি তোমালোকে ঔষধি গুণ থকা যিবিলাক মেডিচিনেল প্লান্টৰ পৰা আমি পাওঁ, সেইবিলাক তোমালোকে লিখিব চেষ্টা কৰিবা, ঠিক আছে? আৰু এইখিনিৰ তলত দেখুওৱা হৈছে যাদৱ পায়েং। এখন ফটো দেখিছানে? এখেত হৈছে যাদৱ পায়েং, ঠিক আছে? আমাৰ অসমৰে এগৰাকী ব্যক্তি, যাক আমি ফৰেষ্ট মেন বুলি জানো। তোমালোকে চোৱা, এবাৰ মই পঢ়াই দিছোঁ। প্ৰায়ভাগ লোকেই প্ৰকৃতিক প্ৰাণ ভৰি ভাল পায়, তেনে লোকক প্ৰকৃতিপ্ৰেমী বোলা হয়। এনে এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হ'ল অৰণ্য মানৱ যাদৱ পায়েং। অৰণ্য মানৱ, ফৰেষ্ট মেন যাদৱ পায়েং হা। তোমালোকেও ভাল পোৱা, নেচাৰকনো কোনে ভাল নাপায়, নহয় জানো? কিন্তু এওঁ কিমান ধৰণে শুশ্ৰূষা কৰিছে, এওঁৰ বিষয়ে যেতিয়া পঢ়িবা তেতিয়া গম পাবা। যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা কৰ্মী। তেওঁ কি ভাবিছে? তেওঁ প্ৰকৃতিপ্ৰেমী, কাৰণ প্ৰকৃতিক যোনে ভাল পায় তেওঁক প্ৰকৃতিপ্ৰেমী বুলি কোৱা হয়। যেনে দেশক ভাল পোৱা মানুহক দেশপ্ৰেমী বুলি কোৱা হয়, তেনেদৰে প্ৰকৃতিক ভাল পোৱা মানুহক প্ৰকৃতিপ্ৰেমী বুলি কোৱা হয়। তেখেতক মোলাই পায়েং নামেৰেও জনা যায়। তেখেতক আৰু কি বুলি জনা যায়? মোলাই পায়েং। যোৰহাটৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেখেতে দশকো জুৰি গছ ৰোপণ তথা প্ৰতিপালন কৰি এক সংৰক্ষিত বনাঞ্চল গঢ়ি তুলিছে। যোৰহাটৰ ককিলামুখ বুলি এডোখৰ ঠাই আছে ব্ৰহ্মপুত্ৰৰ চাপৰিত, ব্ৰহ্মপুত্ৰৰ ওচৰতে, আৰু তেওঁ বহু বছৰৰ পৰা গছ এডাল এডালকৈ ৰুই পেলাই এখন এতিয়া ডাঙৰ অৰণ্য কৰি পেলাইছে। কিমান তেওঁ ডেডিকেশ্যন দেখিছা? তোমালোকেও চেষ্টা কৰিলে পাৰিবা। তেখেতৰ নামেৰে এই বনাঞ্চলক মোলাই কাঠনিও বোলে। আৰু তেখেতৰ নাম যে আগতে উল্লেখ কৰিলে মোলাই পায়েং বুলি, আৰু তেখেতৰ নামেৰে মোলাই কাঠনি বুলিও কৈছে।
পায়েঙৰ এই বনাঞ্চলত বৰ্তমান কেইবাটাও ঢেকীয়াপতীয়া বাঘ, শতাধিক হৰিণা পহু, বনগাহৰি আদি জন্তুৰ উপৰিও শগুন আৰু অনেক প্ৰজাতিৰ চৰাইয়ে বাস কৰি আছে। আৰু ইয়াতে কি হৈছে, এই বনাঞ্চলত বিভিন্ন ধৰণৰ যেতিয়া গছ-গছনি থাকিব তেতিয়া বনৰীয়া জীৱ-জন্তুবিলাক আহিবই, নহয় জানো? ইয়াতে আমাৰ গছ-গছনি নাই কাৰণে আমাৰ ৰাস্তাত ওলাই আহে। কিন্তু যেতিয়া গছ-গছনি থাকিব সিহঁতে নিজৰ ঠাইতেই থাকিব। যেনে সেই যাদৱ পায়েঙৰ আমি বনাঞ্চলত কি বিচাৰি পাওঁ? ঢেকীয়াপতীয়া বাঘ, তাৰপিছত বিভিন্ন ধৰণৰ হৰিণা পহু, বনগাহৰি পাওঁ, শগুন আৰু বিভিন্ন ধৰণৰ চৰাই আমি পাওঁ। এই অৰণ্যখন অৰ্জুন, এজাৰ, কৰৈ, শিমলু আদি মূল্যৱান গছ-গছনিৰে ভৰা। এইবিলাক গছ-গছনিৰ নাম দেই। অৰ্জুন, এজাৰ, কৰৈ, শিমলু এইবিলাক হ'ল আমাৰ অসমৰ মূল্যৱান গছ। তেখেতৰ এই মহান কাৰ্যৰ বাবে ভাৰত চৰকাৰে তেখেতক 2015 চনত 2015ত কি দিছে? পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। তেওঁ পদ্মশ্ৰী এৱাৰ্ডো পাইছে। মনত ৰাখিবা, চন লিখি থবা, কি এৱাৰ্ড পাইছে সেই বিষয়ে লিখি থবা। 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰে। JNU যে আছে, দিল্লীত জৱাহৰলাল নেহেৰু ইউনিভাৰ্চিটি, তোমালোকে শুনিছা হ'বলা JNUৰ বিষয়ে। আৰু আমাৰ 22 এপ্ৰিলত আমাৰ কি হয়? আৰ্ট ডে, হয় নে নহয়? সেই আৰ্ট ডেৰ দিনা তেওঁক 2012 সেই JNU ইউনিভাৰ্চিটিয়ে তেওঁক ফৰেষ্ট মেন অফ ইণ্ডিয়া এই উপাধি দিছে তেওঁক। 2012 চনৰ উইলিয়াম ডগলাছ মেকমাষ্টাৰ নামৰ কানাডাৰ তথ্যচিত্ৰ নিৰ্মাতা এজনে তেখেতৰ কৰ্মৰ আধাৰত ফৰেষ্ট মেন নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলে। চোৱা, তেখেতৰ নামত চিনেমা ওলাইছে। কানাডাৰ এজন চিনেমা পৰিচালক, ঠিক আছে? তেখেতেও এখন চিনেমা ওলাইছে। 2013 বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছে। বেষ্ট ফিল্ম এৱাৰ্ডছো পাইছে এই ফৰেষ্ট মেন নামৰ চিনেমাখনে, ঠিক আছে? অৰণ্য মানৱ যাদৱ পায়েং এতিয়া সকলোৰে এটি চিনাকি নাম। আৰু তোমালোকে যদি তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক খুব যদি আপ টু ডেট হৈ থাকে, তোমালোকে জানিবা আমাৰ কোনোবা এখন কাণ্ট্ৰিত তেখেতৰ বিষয়ে ক্লাছ 7 নে কোনোবা এটা ক্লাছত তেখেতৰ বিষয়ে বাচ্চা তাৰে ল'ৰা ছোৱালীবিলাকে পঢ়িব লাগিব। কোনখন কাণ্ট্ৰিত তোমালোকে এবাৰ চাই ল'বাচোন, আমেৰিকা নে লণ্ডনে ক'তে তোমালোকে চাই ল'বা, ঠিক আছে? আৰু এইখিনি বস্তু পঢ়ি ল'বা। বিশ্ব বন দিৱস কেতিয়া? 21 মাৰ্চ। ধৰিত্ৰী দিৱস কেতিয়া? 22 এপ্ৰিল। বিশ্ব পৰিৱেশ দিৱস 5 জুন। এইবিলাক তোমালোকে ভালকে পঢ়ি ল'বা। আৰু এইবিলাক পঢ়িলে তোমালোকে আৰু লিখিব চেষ্টা কৰিবা। মই বহুবাৰ ক'লোঁ, যিমানেই লিখিবা সিমানেই ভাল হ'ব, তোমালোকৰ ক্ৰিয়েটিভিটি বাঢ়িব, ঠিক আছে? এইটো চেপ্টাৰত কিছুমান কুৱেশ্যন আছে। তোমালোকে শ্লোগান, গছ সংৰক্ষণৰ বাবে 5টা শ্লোগান লিখিব পাৰা। যদি নোৱাৰা মোক জনাবা, মই তোমালোক এই বিষয়ত সহায় কৰিবলৈ সদায় সাজু আছোঁ। আৰু তুমি থকা ঠাইখনৰ ওচৰে পাজৰে থকা গছ-গছনিবোৰৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। এই গছবোৰ নাথাকিলে তোমাৰনো কেনেকুৱা ধৰণৰ অসুবিধা হ'ব, কি হ'বনো, বা তোমালোকে কিনো সুবিধা বিচাৰি পাবা গছ-গছনি নাথাকিলে, এই বিষয়ে লিখিবলৈ চেষ্টা কৰিবাচোন। আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে নিজেই পঢ়িবা। কি কিনো পঢ়িলা সেই সকলোসমূহৰ তোমালোকে তালিকা বা নিজেই এইবিলাক নিজৰ জ্ঞানৰ প্ৰসাৰণৰ কাৰণে তোমালোকে ব্যৱহাৰ কৰিব পাৰা, ঠিক আছে? ইয়াতে মই তোমালোকক আগতেই ভিডিঅ'টোৰ আগতে কৈছিলোঁ যে মই শেষত কুৱেশ্যন আনচাৰবিলাক লিখি থৈ দিছোঁ। তোমালোকে এইখিনিৰ পৰা চাই চাই লিখিব পাৰিবা। মই অলৰেডি আলোচনা কৰিছোঁৱেই, এতিয়া আকৌ আলোচনা নকৰোঁ। তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা ভিডিঅ'টো যেতিয়া লিখিবা, ভিডিঅ'টো প'ষ্ট কৰি ইয়াৰ পৰা লিখি ল'বা। এইটো পেজতো আছে, তোমালোকে চাই ল'বা। ঠিক আছে? ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, তোমালোকে ধৈৰ্য্যৰে চাবা বুলি আশা থাকিল। আৰু যদি আৰু কিবা যদি ইয়াৰে কুৱেশ্যন ৰৈ গ'ল বা তোমালোকে ভাবা যে আমাক দিব লাগিব, তেনেহ'লে মোক জনাবা। মই লাগে ইয়াৰে ছেকেণ্ড পাৰ্ট এটা আকৌ বনাই দিম। আৰু যদি ভাল লাগিছে তোমালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।